আৰু আহিলো আপোনালোকৰ ওচৰত মোৰ প্ৰিয় সকলে ভাল আছে না সকলে ভাল আছে না তো আহক পুনৰাই আহিলো নতুন নতুন বাক্য লৈ আকৌ আহিলো আপোনালোকৰ ওচৰত আৰু আগন্তু যেটো বাক্য দিলো পুনৰাই যেটো বাক্য দি আছো আৰু পুনৰাই আপোনালোকৰ ওচৰত যেটো বাক্য লৈ আহিছো এই বাক্যবিলাক শুনি যে আপোনালোকৰ হৃদয়বিলাক চেঞ্জিং হ'ব সেইকাৰণে পুনৰাই আহিলো আর মোর নামটো জানে আকৌ পুনরায় মোর নামটো দি আছো মোর নাম জিসায়া বস আর মই আকৌ আপনার ওচৰত আহিছো পুনরায় এটা নতুন বাক্য লৈ আহিছো আজিৰ যেটো বাক্য হ'ব আমি শুনিও নশুনা হওঁ জানিও নজনা হওঁ আর অনজানা থাকো আমি ঈশ্বৰৰ বাক্য পাওঁ ঈশ্বৰৰ বাক্য শুনা পাওঁ ঈশ্বৰৰ বাক্যৰ লগত আমি বাইবেল পঢ়ি থাকো কিন্তু আমি তথাপিও अनजाना हो আজিৰ বাক্য যেটো চাম আমি মথিলেখা শুভবাৰ্তা 13 অধ্যায় 11 পদ তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে স্বৰ্গ ৰাজ্যৰ নিগুৰ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে কাক দিয়া হৈছে যোনে ঈশ্বৰৰ লগত লাগি আছে প্ৰেজ দ্য লৰ্ড যোনে ঈশ্বৰৰ লগত লাগি আছে সেই ব্যক্তিক কি কৈছে তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে কোনে উত্তৰ দি ফেলে ক'লে ঈশ্বৰে যীশু খ্ৰীষ্টই ক'লে যে তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে স্বৰ্গ ৰাজ্যৰ নিগুৰ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে কিন্তু তেওঁবিলাকে দিয়া হোৱা নাই কাক দিয়া হোৱা নাই যোনে ঈশ্বৰৰ বাক্য লগত নচলে প্ৰেজ দ্য লৰ্ড যোনে ঈশ্বৰৰ কথা মতে নচলে তাক দিয়া নাই কাক দিছে যিবিলাকে ঈশ্বৰৰ লগত চলি আছে ঈশ্বৰৰ নিগুৰ তত্ত্ব বাক্যবিলাকক জানিবৰ কাৰণে আমাৰ সদায় বাইবেল অধ্যয়ন কৰিব লাগে তেতিয়া আমি নতুন নতুন বাক্যবিলাক পাম মথিলেখা সুসমাচাৰ 13 অধ্যায় 12 পদত আকৌ কিয় কৈছে কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব যোনে ঈশ্বৰৰ বাক্য তত্ত্ববিলাক জানে তাক অধিককে অধিক দিয়া হ'ব কৈছে বাইবেলত তাক দিব যোনে ঈশ্বৰৰ বাক্যত চলি আছে তাকেও অধিককে অধিক দিয়া হ'ব আৰু তাতে তেওঁ অধিক হ'ব আৰু তাক ঈশ্বৰে আৰু অধিক বনাব কিন্তু যাৰ নাই তেওঁ যি আছে তাকেও তেওঁৰ পৰা নিয়া হ'ব যাৰ নাই তাৰ পৰা আৰু নিয়া হ'ব যোনে ঈশ্বৰৰ বাক্য জনা নাই তাৰ পৰা বাইবেল কৈছে নিয়া হ'ব কিয়নো তেওঁবিলাকক দেখিও নেদেখা শুনিও নশুনা অৰ্থাৎ আমাৰ ঈশ্বৰৰ বাক্য কিছুমান আমাৰ মণ্ডলীৰ বা আমাৰ সমাজৰ মাজত কিছুমান মানুহবিলাক আছে কি কৈছে ইয়াতে কিয়নো দেখি নেদেখা হৈ থাকে আৰু শুনিও নশুনা হৈ থাকে সেই ব্যক্তিবিলাকৰ কথা কৈছে যিবিলাক ঈশ্বৰৰ বাক্যক জানি নজনাৰ লিখিয়া থাকে আৰু দেখিও নেদেখাৰ লিখিয়া থাকে কিয়নো যিবিলাক বাক্য পঢ়ি ফেলে আজি কাক বুজাইছে এইটো দেখিও নেদেখালৈকে কাক বুজাইছে যিবিলাক ঈশ্বৰতে আছে ঈশ্বৰৰ কাৰ্যত সম্পূৰ্ণ হৈ আছে কিন্তু ইহঁতৰ জীৱনত ঈশ্বৰৰ প্ৰতি ভয় নাই প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ লগত চলিব নোৱাৰে ইহঁতৰ জীৱনত প্ৰাৰ্থনা নাই ইহঁতৰ জীৱনত ঈশ্বৰক ভয় বোলা বস্তুটো নাই সেই ব্যক্তিক কৈ আছে সেই ব্যক্তিক বুঝাই আছে যে সেই ব্যক্তিক বুঝাই আছে কিয়নো সেই ব্যক্তিক বুঝাই আছে মথিলেখা সুসমাচাৰ 13 অধ্যায় 13 পদত কৈছে কিয়নো তেওঁবিলাকে দেখিও নেদেখে শুনিও নশুনে আৰু নবুঝে অৰ্থাৎ ঈশ্বৰৰ বাক্য ইমান মানুহবিলাক শুনি পায় ইমান শুনে তথাপিও নশুনা লিখা থাকে আৰু নবুঝেও সেই ব্যক্তিবিলাকৰ কথা কৈছে আজি আমি সদায় গীৰ্জাত যাওঁ 365 দিন আমি গীৰ্জাত যাই থাকো 365 দিনে আমি ঈশ্বৰৰ লগত লাগি থাকো 365 দিনে আমি বাইবেল পঢ়ি থাকো 365 দিনে আমি পালকৰ পৰা শিক্ষা পাই থাকো কিন্তু আমি পালে কি হ'ব আমি এক কানৰ পৰা আমি শুনো আৰু এক কানৰ পৰা আমি উলাই দিওঁ সেই কাৰণে কৈছে নশুনা
আমি শুনি ফেলাওঁ নুশুনা হৈ আছো। এই হেতুকে তেওঁবিলাকৰ আগত মই দৃষ্টান্ত দি কওঁ, তাতে যীশুৱে এই ভাৱবাণী তেওঁবিলাকক সিদ্ধ হৈ গৈছিলে, বোলে তোমালোকে শুনোতে নুশুনিবা কিন্তু নুবুজিবা। অৰ্থাৎ ইজৰাইল জাতিয়ে যেতিয়া ঈশ্বৰৰ বিৰোধী গ'ল, ঈশ্বৰ ইহঁতৰ লগত আছিলে, মুচি আছিলে, তথাপিও ইহঁতে অপথত গ'ল। সেইকাৰণে বাইবেল কৈ আছে যে ইহঁতেও বুজা নাছিলে, ইহঁতেও শুনা নাছিলে, ইহঁতেও জনা নাছিলে। তো ইজৰাইল জাতিৰ ইয়াতে কথা কৈছে, ইজৰাইল জাতিৰ কথা কৈছে যে ইহঁতেও শুনা নাছিলে, ইহঁতেও জনা নাছিলে, কিন্তু ইহঁতে এসময়তে অপথত গুচি গৈছিলে। মুচিয়ে যেতিয়া 10 আজ্ঞা আনিবলৈ গ'ল, তেতিয়া হাৰুনৰ হাতত দি গ'ল। কিন্তু হাৰুনৰ কথা, মুচিৰ কথা নুশুনি ফালে ইহঁতে কি কৰিলে? ইহঁতে হাৰুনৰ কথা শুনি নিজৰ মতলবে ইহঁতে মূৰ্তি পূজা কৰিল, আৰু মূৰ্তি পূজা কৰি ইহঁতে ঈশ্বৰৰ বাক্যটোক নুশুনি ফালে, নাজানি ফালে ইহঁতে পাপ কৰিলে। আজি ওই কাৰ্যটো আজি আমি কৰি আছো, এই কাৰ্যটো কৰি আছো। আজি জানিও অঞ্জনা হৈ আছো, শুনিও নুশুনাৰ লিখা হৈ আছো। তো সেইকাৰণে ইয়াতে কৈছে যে তাতে যীশুৱে এই ভাৱবাণী তেওঁবিলাকক সিদ্ধ হৈ গৈছে, বোলে তোমালোকে শুনোতে নুশুনিবা কিন্তু নুবুজিবা, আৰু দেখোতে নেদেখিবা কিন্তু নাজানিবা। কিয়নো মই মানুহবিলাকক যেন চকুৰে দেখিছো, কাণেৰে শুনিছো, চিত্তেৰে নুবুজিছে আৰু ঘূৰি নাহে, আৰু মই তেওঁবিলাকক যেন সুস্থ কৰিলো, এই নিমিত্তে তেওঁবিলাকৰ চিত ভটা আৰু শুনিবলৈ কাণ গধুৰ কৈছে। শুনিবলৈ তাৰ যিটো মগজ ভটা কৈছে, আৰু কি কৈছে? কাণটো কি কৈছে? গধুৰ। আজি যিমান মানুহক আজি পৃথিৱীত আজি যিমান ঈশ্বৰৰ দাগ বিলাকে প্ৰচাৰ কৰি আছে, শুনিও নুশুনা হৈ আছে, অজ্ঞান হৈ আছে, সেই ব্যক্তিক কৈ আছে যে নাজানি ফলে অঞ্জনা হৈ আছে, সেই ব্যক্তিক আজি বাইবেলৰ পৰা উঙলিয়াই আছে, আজি জানিও অঞ্জনা হৈ আছে। সেইকাৰণে মোৰ প্ৰিয়সকল, আমি যি ঈশ্বৰৰ বাক্য জানিছো, আজি ঈশ্বৰৰ বাক্য আমি বুজিছো, সেই বাক্যই আমাক এদিন ভাল ৰাস্তাত ল'ব পাৰে। সেই বাক্যই আমাক এদিন নতুন জীৱন দিব পাৰে। সেই বাক্যই এদিন আমি স্বৰ্গলৈ যাব পাৰোঁ। কিন্তু আমি ইমান ধুনীয়া পবিত্ৰ বাইবেল পাইছো, প্ৰেজ দ্য লৰ্ড, আজি এই পবিত্ৰ বাইবেলৰ বাক্যবিলাক আমি গ্ৰহণ নকৰোঁ। এই পবিত্ৰ বাক্য যে আমি পাইছো, ঈশ্বৰে যে আমাক কিমান আশীৰ্বাদ কৰিছে। কিয়নো অনেক আন্ধাৰৰ মানুহবিলাক যেতিয়া গীতা পঢ়ে, তেতিয়া গীতা পঢ়াৰ টাইমত কি কৰে? ইহঁতে গা ধুই ফালে থান ঘৰত যাব আৰু শাস্ত্ৰ পঢ়িব, আৰু ইহঁতৰ আন্ধাৰত থকা যিটো শাস্ত্ৰ, সেইটো শাস্ত্ৰ ইহঁতে যদি পঢ়িব, বৃদ্ধ কালতহে পঢ়িব দিয়ে, কিন্তু ইয়ং জেনেৰেশ্যনৰ টাইমত ইহঁতক পঢ়িব নিদিয়ে। কিন্তু ঈশ্বৰে আমাক ইমান আশীৰ্বাদ কৰিছে, আমাৰ বাইবেলটোক ইয়ং জেনেৰেশ্যন কি বৃদ্ধৰ পৰা জোৱানলৈকে, ডেকালৈকে এই বাইবেল পঢ়িব পাৰে। প্ৰেজ দ্য লৰ্ড। আৰু সেই বাইবেলটো আজি আমি পাই ফালে আজি আমি এই বাক্যটো আমি নপঢ়ো, নাজানো, নবুঝো। সেইকাৰণে মোৰ প্ৰিয়সকল, আজিৰ যিটো বাক্য আমি দিলো, আজি যিটো বাক্য আমি পালো, কিয়নো এই বাক্য যে আমাক এদিন জীৱন দিব, আমাক অনন্ত জীৱনৰ ৰাস্তাত লৈ যাব, অনন্ত জীৱনত আমাৰ লৈ যাব, স্বৰ্গলৈ লৈ যাব, মোক স্বৰ্গৰ বাটত লৈ যাব। আজি সেই বাক্যই আমি বুজিব লাগিব। ঈশ্বৰে কি কৈছে, ঈশ্বৰৰ কথাবিলাক আমি শুনিব লাগে। যেনেকৈ আমি পিতৃ মাতৃৰ কথাবিলাক, যেনেকৈ আদেশবিলাক পালন কৰোঁ, এনেকৈ ঈশ্বৰৰ বাক্যবিলাকৰ আদেশবিলাক যদি আমি পালন কৰিব পাৰিম, তেতিয়াহ'লে এদিন আমি অনন্ত জীৱনৰ ভাগী হ'ব পাৰিম। আৰু যদি আমি ঈশ্বৰৰ লগত নাথাকো, একদিন সেই বাক্যৰ পৰা আমাক এদিন ওলাই দিব।
আৰু সেই বাক্যৰ পৰা যেতিয়া ওলাব তেতিয়া অনন্ত কোটি আন্ধাৰত আগুনত আমি জ্বলি থাকিম ঈশ্বৰৰ বাক্যক যদি আমি গ্ৰহণ নকৰোঁ। আহক মোৰ প্ৰিয়সকল, আজিৰ যি বাৰ্তা দিলোঁ এই বাৰ্তাৰ যোগেদি আপোনালোকে সকলোকে আমাৰ যিটো চেনেল আছে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক দিব।